আজি চিকেন ৰেচিপিটো আকৌ বেলেগ ধৰণৰ বনাই আপোনালোকক দেখাম বুলি ভাবিছোঁ গাইছ, ৰখিব কৈ আছোঁ। প্ৰথমতে সকলোকে নমস্কাৰ দেই। মানে ভাবি থকা হৈছিলে ভাইটি এটা কোচতে লৈ পেলাই আজিতো কিবা এটা ৰেচিপি বনাই খাব লাগিব, লগে মাথাত খেলালে মাংস বনাবৰ কাৰণে। তো গাইজ ভবামতেই কাম হ'ল আৰু ময়ো পাকঘৰত আহি পেলাই প্ৰথমত মোৰ হাতৰ যাদু পাৱাৰ দি পেলাই গেছটো জ্বলাই লৈছোঁ, লগতে গোটেই নহৰু আদাৰ পেষ্টটো বনাই লৈছোঁ। এতিয়া আকৌ মোৰ হাতৰ যাদু পাৱাৰ দি পেলাই ক'লা কেৰাহীটো গেছৰ ওপৰত দি দিলোঁ। তাৰপিছতে এতিয়া আহিব ব্ৰইলাৰ মাংসখিনিলে। মানে মাংস বেছি অনা নাই, আধা কেজি মাংস আনিছোঁ। 4জন মানুহ আধা কেজি মাংস জোখত হৈ যায়, সেইকাৰণে আধা কেজি লৈ আহিছোঁ। আৰু এতিয়া মই ক'লা কেৰাহীটোতে ধুনীয়াকৈ তেলখিনি ঢালি দিলোঁ আৰু বকবককৈ যেতিয়া তেলটো উতলিব, এতিয়া আপোনালোকে যোনখিনি পিঁয়াজ নহৰু আদা কাটি থৈছিলে এইখিনি তেলতে দি দিব। যাতে এটা কথা মনত ৰাখিব, পিঁয়াজ নহৰু আদাখিনি বেছিকৈ পুৰি যাবলৈ নিদিব, নহ'লে মাংসটো খাবলৈ পিছত বহুত বেয়া হয়। এতিয়া নহৰু আদাৰ পেষ্টটোত আপোনালোকে যি মছলা খায় গোটেইখিনি মছলা ঢালি দিব। কিছুমানে মছলা নাখায় ইমান, কিছুমানে বেছিকৈ মছলা খায়। মইতো মছলা পগলা, মছলা নিদিলে মানে মাংসটোৰ টেষ্টটো ভাল নালাগে খায়। এইফালেতো নহৰু আদাৰ পেষ্টটো ধুনীয়াকৈ ভজা হৈ গ'ল। ওপৰতে এতিয়া মাংসটো দি দিয়া লগে গাইজ চেণ্টটো মাৰি দিছে ধুনীয়া। আৰু তোমালোকে বাৰু কোনটো মাংস খাই বেছিকৈ ভাল পোৱা কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকৰ আগত আৰু এটা কথা কওঁ, এই ভিডিঅ'টো চলি থাকক, স্কিপ নকৰিবা খালি। মানে যিহেতু মই এটা চেলেঞ্জ ল'বলৈ গৈ আছোঁ, ইনষ্টাত সোনকালে 5000 ফলোৱাৰ্ছ কৰি দিয়া। মই জলো চিপছ খাই পেলাই এটা চেলেঞ্জ কৰিম তোমালোকৰ মাজত, আৰু ইউটিউবত সোনকালে 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়া। তোমালোকে যিমানে জল্দি ফ'ল' কৰিবা তিমানে জল্দি ভিডিঅ' আহিব সোনকালে। আৰু যদি কিবা চেলেঞ্জ লাগে তেতিয়াও কমেণ্ট কৰিবা। আৰু এইফালে আমাৰ মাংস ৰেডি হৈ গ'ল। কথা কওঁতে এতিয়া খাব লাগিব। আৰু মাংস কালাৰ দেখিছে নহয়, ৰঙা হৈ গৈছে। আৰু এতিয়া মোৰ ভিতৰত গৈ পেলাই মা দেউতাহঁতক মাতি পেলাই ধুনীয়াকৈ ভাতটো বাঢ়িবলৈ কওঁ। মোৰ মাংস হৈ গ'ল ৰেডি, ধুনীয়াকৈ এতিয়া ভাতটো খাবলৈ ল'লোঁ। যদি চেলেঞ্জ ভিডিঅ' লাগে তেনেহ'লে সোনকালে কমেণ্ট কৰিবা আকৌ। আৰু আজি ভিডিঅ'টো ইমানে আছিল, অন্য এটা ভিডিঅ' লগ পাই আছোঁ। আৰু মাংসটো বহুতে ভাল লাগিলে। আজিলৈ বাই বাই।